নমস্কাৰ, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আমিনা কিটচেন এণ্ড ব্লগলৈ। আজি মই বনাম ভেদাইলতাৰ লগত মাছৰ মূৰ আৰু ভেদাইলতা পাতৰ বৰা। লগতে মাছখিনি বনাইছোঁ মই শাকৰ লগত। ইয়াত 5 বিধ শাক আছে। শাকৰ লগত মই এয়া মাছৰ পিচ কেইটা দিম আৰু এয়া মই ভেদাইলতাখিনি মিক্সিত মাৰি লিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই মাছৰ কেৰাহী বহাই দিছোঁ। কেৰাহীত মই মিঠাতেল দিছোঁ। এতিয়া মাছৰ মূৰকেইটা ইয়াত বহাই দিম। মাছৰ মূৰকেইটা বহাই দিলোঁ। এইটো মই খুব ৰঙচুৱাকৈ ফ্ৰাই নকৰোঁ, এনেই জাষ্ট তেলত দিছোঁ অকণমান কেঁচা ভাৱ নোহোৱা হ'বৰ কাৰণে, বেছি ফ্ৰাই নকৰোঁ। এতিয়া মই ভেদাইলতাৰ পাতকেইটা ইয়াত মিক্সি জাৰত মই মিহিকৈ পিচি ল'ম। ইয়াৰে মই ৰসটো ব্যৱহাৰ কৰিম। মাছখিনি অকণমান ভাজি লৈছোঁ। এয়া ভেদাইলতাৰ পাতখিনি মই মিক্সিত মাৰি ল'লোঁ। এতিয়া চেকি ল'ম। ইয়াৰে ৰসটোহে ব্যৱহাৰ কৰিম, পিঠাটো নকৰোঁ। আকৌ এইফালে মাছৰ মূৰকেইটাত মই পিঁয়াজ দিম, কেঁচা জলকীয়া দিম। পিঁয়াজ, কেঁচা জলকীয়া, অকণমান দিছোঁ নহৰু আৰু আদা পিচা অকণমান, ৰং গুড়া দিছোঁ মই অকণমান, হালধি, নিমখো দিছোঁ সোৱাদ অনুসৰি। এতিয়া এইখিনি অকণমান কম জুইত মই ভাজি ল'ম। মাছৰ মূৰকেইটা হৈ আছে। এতিয়া মই এইখিনি চালনীত চেকি ল'ম। ভেদাইলতাৰ পাতখিনি মই চেকি ল'লোঁ। এতিয়া এইখিনি মাছৰ মূৰকেইটা দি দিম। মিনিটমান এনেকৈ উতলি থাকিব লাগিব, তাৰপিছতহে ৰেডি হ'ব। 15 মিনিট বা 10 মিনিট। ইয়াত ঢাকনিখন লগাই দিলোঁ। এতিয়া এইফালে আকৌ শাকৰ লগত মাছ ফ্ৰাই হ'লে, শাকৰ লগত মাছ ৰেডি হৈ গ'ল। গেছটো অফ কৰি দিওঁ। এইফালে ভেদাইলতা আৰু মাছৰ মূৰ উতলি আছে। এতিয়া আমি ৰেডি কৰোঁ বৰা, ভেদাইলতা পাতৰ বৰা। বৰা বনাবলৈ মোক লাগিব দালি, মচুৰ দালি, পিঁয়াজ, কেঁচা জলকীয়া, ধনিয়া পাত আৰু ভেদাইলতাৰ পাত। এইখিনি মই গোটেই মিক্সি জাৰত পিচি ল'ম মিহিকৈ। এইটোত পিচি ল'ম। মচুৰ দালি আৰু ভেদাইলতাৰ পাত মই পিচি ল'ম মিক্সি জাৰত। তাৰপিছত কেঁচা জলকীয়া, পিঁয়াজ আৰু ধনিয়া পাত সানি ল'ম। এয়া দালি আৰু ভেদাইলতাৰ পাত মই মাৰি ল'লোঁ মিক্সিত। এতিয়া ইয়াত দিম মই ধনিয়া পাত, কেঁচা জলকীয়া, পিঁয়াজ, অকণমান আদা নহৰু পেষ্ট, মানে বটি থোৱা মই আগতে। নিমখটো মই ইয়াত মিক্সিত মাৰোঁতেই দি দিলোঁ। এতিয়া ইয়াত দিম মই ধনিয়া পাত, কেঁচা জলকীয়া, পিঁয়াজ আৰু কেঁচা জলকীয়া। অকণমান আদা নহৰুৰ বটা। এইখিনি ধুনীয়াকৈ সানি বৰা আকাৰত ভাজি ল'ম। এয়া মই ফ্ৰাই পেন এখন বহাই দিছোঁ। ইয়াত মই মিঠাতেল দিছোঁ। এতিয়া মই এই বৰা কেইটা বহাই দিম তাত। এনেকৈ মই বৰা আকাৰত ভাজি ল'ম গোটেইকেইটা।
এয়া বৰাকেইটা হৈ আছে। আনফালে মোৰ ভেদাইলতা আৰু মাছৰ মূৰ 15 মিনিটমান মই এনেকৈ উতলি থাকিব দিছোঁ। তেতিয়া হৈ গ'ল। এইখন খাবলৈ ৰেডি হৈছে। গেছটো অফ কৰি দিওঁ। আনফালে এইকেইটা মই ওলটাই দিওঁ। এইকেইটা প্ৰায় হৈছেয়ে। এফালে হৈছে, এফালে হোৱা নাই। বৰাকেইটা হৈ গ'ল। এতিয়া মই খাবলৈ প্লেটত ৰেডি কৰোঁ আৰু গেছটো অফ কৰি দিওঁ। এয়া ৰেডি হ'ল ভেদাইলতা আৰু মাছৰ মূৰৰ লগত জোল। এয়া ৰেডি খাবলৈ। ভেদাইলতা পাতৰ লগত মাছৰ মূৰ জোল আৰু মাছখিনিৰ লগত শাক বনালোঁ আৰু এয়া ভেদাইলতা পাতৰ বৰা মচুৰ দালিৰ লগত। এইখিনি আমি ভাতৰ লগত খাম দুপৰীয়াৰ আহাৰত। কিন্তু ভেদাইলতাৰ বৰাকেইটা আবেলিও খাব পাৰি চচৰ লগত, টমেটো চচৰ লগত। তেতিয়াহ'লে জনাব সকলোৱে কমেণ্ট কৰি কেনেকুৱা হ'ল। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ।